कैसे हैं आप लोग गुड मॉर्निंग गाइस এতিয়া আকৌ বাইদেউৰ ঘৰত মানে কাম কৰিবলৈ যাওঁ আৰু ডেকোৰেশ্যনৰ কাম চলি আছে বৰ্তমান তো তাতেই যাওঁ অকণমান বাকী আছে গেটৰখিনি বাকী আছে তাৰপিছত গেটৰ সিলিং তাৰপিছত চোতালৰ সিলিংখিনি সব মানে শেষ হ'ল কাম কৰা চোতালৰ এতিয়া মাত্ৰ ৰাস্তাৰ যে গেটৰ সিলিং এটো বাকি আছে এই ভিডিওটো মই অকণমান মানে 5 মিনিট মানৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো চাই যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব তাকি নতুন নতুন ভিডিও আহিলে নোটিফিকেশন প্ৰথমে আপোনাৰ তাত মানে পাই যায় প্ৰথমে আপুনি পাই যায় হয় না নহয় তো বলক আজি ব্লগটো মানে আৰম্ভ কৰোঁ আৰু এই ভিডিওটো যোৱাকালিৰে তো যোৱাকালি আজিৰে অলপ মিক্স কৰিম আৰু ন তো বলক মানে কাম কৰিবলৈ যাই আছো যোৱাকালি অলপমান বাকি আছিলে হেতুৱে কাম কৰিবলৈ যাওঁ তো আজিৰ ব্লগটো মানে যোৱাকালিৰে আজিৰ অলপ মিলাই দিছো যোৱাকালিৰে ভিডিও আছে হেতুৱে আজিৰে ভিডিও অলপ মানে জয়েন কৰি দিব লগা হৈছে কাৰণ মই যোৱাকালি শুট কৰিব পৰা নাই ভিডিও বনাব পৰা নাই কাৰণ মই বহুত ব্যস্ত আছো কামত তো সেই কাৰণে মই ভিডিওটো অলপ মানে জয়েন কৰিব লগা হৈছে তো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো Hey guys, finally আজি বাইদেউৰ যি বিয়াৰ কাম ডেকোৰেশ্যন এটো মানে শেষ হৈ গ'ল তো কালি বিয়া বাইদেউৰ তো 4 তাৰিখ মানে 4 মাৰ্চত বিয়া তো ফাইনালি আজি এটা 12 বাজিছে তো পুৰা শেষ হ'ল কাম তো আপোনালোকে দেখিবলৈ পালে মই মানে সম্পূৰ্ণকৈ দেখিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক তো কাইলৈ লগ পাম পুৱা তো আজি